হাই গাইজ নমস্কাৰ মই ডিংকু আৰু আপোনালোকে চাই আছে ডিংকু এছ আছাম টেক ইউটিউব চেনেল। তো বন্ধুসকল মানে যোৱাকালি ৰাতি বৰকৈ ধুমুহা আহিলে আমাৰ অভয়পুৰীত আৰু মানে বেলেগ ঠাইতো আহিছিলে বেলেগ ঠাইত মানে কোন ঠাইত মানে ইমান ক্ষতি হৈছে মই নাজানো। তো গাইজ মানে আপোনালোকক সম্পূৰ্ণভাৱে মই বিহু ফাংচন আপোনালোকক মই দেখাব নোৱাৰিলোঁ, যাৰ ফলত মই বিহু ফাংচনত মই যোৱা নাই, সেইকাৰণে দেখাব পৰা নাই। অকণমান মোৰ দেহাটোও বেয়া আছিলে। তো আপোনালোকক মই যোৱাকালি মানে ধুমুহাৰ ফলত মানে মই মানে এঠাইত মানে এটা কুঁৱা আছে, মানে তাতে দুটামান মন্দিৰ আছে, মানে তাতে মই লগৰ ল'ৰাবিলাকৰ লগত অকণমান টাইম দিওঁ আৰু তাতে কেতিয়াবা মানে মোৰ 3-4টামান আপোনালোকে নিশ্চয় দেখিছে মোৰ ভিডিঅ'ত 3-4টামান মোবাইলৰ মানে টেগ ভিডিঅ' আছিলে, তাতে মই কুঁৱাটোত মানে ভিডিঅ' বনাইছিলোঁ। তো সম্পূৰ্ণভাৱে কুঁৱাটোৰ ওচৰতে মানে এডাল মানে গাছ আছিলে, আম গছ, মানে সম্পূৰ্ণভাৱে বৰ প্ৰকাণ্ড গাছ, আম গাছটো সম্পূৰ্ণভাৱে যোৱাকালি ভাঙি গ'ল। আৰু আজি মানে অলপ কুঁৱাটোত মানে বহিব অলপ অসুবিধা হৈ আছে, মানে তাতে মই অকণমান বহোঁ আৰু লগৰ ল'ৰাবিলাকৰ লগত অকণমান কথা বতৰা কৰোঁ আৰু। তো বন্ধুসকল আজি সম্পূৰ্ণভাৱে মই আপোনালোকক গাছটো সম্পূৰ্ণভাৱে ভাঙি গৈছে যোৱাকালি, আপোনালোকক সম্পূৰ্ণভাৱে মই দেখাই দি আছোঁ। তো আপোনালোকে চাই থাকক আৰু নিশ্চয় আপোনালোকে মোৰ চেনেলটোৰ ব্লগ পাই থাকিব। আৰু ইয়াতে মই মানে ভাবিছোঁ বৰ্তমান মানে টেগ নিদিওঁ বুলি ভাবিছোঁ, টেগটো আৰু ব্লগে পাই থাকিব। তো বন্ধুসকল আশা কৰোঁ মানে মোৰ চেনেলটোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাব। তো আপোনালোকে চাই থাকক, মই ভিডিঅ'টো আৰম্ভ কৰোঁ। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. তো গাইজ মানে মই আহি গ'লোঁ আৰু সম্পূৰ্ণভাৱে আপোনালোকক মই এইটো দেখাই দিছোঁ। এইটো গাছটো সম্পূৰ্ণভাৱে বাগৰি গৈছে ইয়াতে পৰি পেলাই। তো মানে ইয়াৰে ওচৰতে কুঁৱাটো দেখাই দি আছোঁ, কুঁৱাতে বহোঁ আৰু আপোনাৰ সম্পূৰ্ণভাৱে আৰু আছে লগৰ ল'ৰা দুজনমান তাতে বহি আছে বৰ্তমান। আজি সম্পূৰ্ণভাৱে মই মানে ৰাতি কেতিয়াবা মানে ইয়াতে মানে মই মানে মোৰতো আপোনালোকক মই কৈছোঁৱে মানে টেগ কেইটামান আছে, ইয়াতে মই এইটো কুঁৱাৰ ইয়াতে মই বহোঁ লগৰ ল'ৰাবিলাকৰ লগত ইয়াতে বহি অকণমান মানে মই একফালে ছাইডত বহি পেলাই মই অকণমান মানে টেগ ভিডিঅ' বনাই থাকোঁ। আৰু সম্পূৰ্ণভাৱে এইটো চাওক, গাছটো সম্পূৰ্ণভাৱে বাগৰি গৈছে, ইয়াত দেখিবলৈ পাইছে। যোৱাকালি ৰাতি মানে বহুত বেছিকৈ মানে হৈছিল, ধুমুহাটো মানে বেছিকৈ জোৰ কৰি আহিছিল আৰু সম্পূৰ্ণভাৱে মই দেখাই দি আছোঁ অলপমান, মানে আপোনালোকে চাই থাকক। বন্ধুসকল সম্পূৰ্ণভাৱে দেখা পালে মানে গাছটো সম্পূৰ্ণভাৱে ভাঙি গ'ল, ইয়াতে মানে বহুত ক্ষতি হৈছে আৰু মানে আছাম টেকো আছে মোৰ লগত, অকণমান কিবা কৰি দিব। আৰু নিশ্চয় মোৰ চেনেলটো আপোনালোকে চাই থাকিব আৰু কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মানে শ্বেয়াৰ কৰিব আৰু আপোনালোকে শ্বেয়াৰে নকৰে ভিডিঅ'বিলাক, আপোনালোকে শ্বেয়াৰ কৰি দিব, তেতিয়া মানে অলপমান ভাল লাগিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে কি হ'ব মানে ফাৰ্ষ্টতে মই ভিডিঅ' দিয়াৰ আপোনালোকে নটিফিকেশ্যনটো আগতে পাই যাব। তো সম্পূৰ্ণভাৱে আজি তাতে বহিছিলোঁ, আজি মানে অলপ ঠাইটো অলপমান চেঞ্জ হৈছে আৰু লগতে আছে আছাম টেক। তো কৈ দিয়া ডিংকুদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ডিংকু এছ আছাম টেকটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত ধুনীয়া চেনেল আৰু ডিংকুদা ব্লগিং পাৰে আৰু টেকতো হেৰি কৰে, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আছাম টেক। থেংক ইউ। তো গাইজ মানে আজি বিশেষ একো নাই, তো আজিৰ ভিডিঅ'টো ইমানতে। তো আপোনালোকে নিশ্চয় চাই থাকিব মোৰ চেনেলটো আৰু কোনোবাই যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। তো থেংক ইউ। Tell me pretty lies, look me in the face, tell me that you love me.